কেতিয়াবা আপোনালোকে কল্পনা কৰিছিলেনে মানুহৰ সলনি কুকুৰৰো আধাৰ কাৰ্ড দেখিবলৈ পাব আপোনালোকে এইখন ৰাজ্যতে ভাৰতবৰ্ষতে এনে কিছুমান কাণ্ড হৈ আছে নকৈ থাকিব নোৱাৰি এই ভিডিঅ'টো বনাই দিছো কিয়নো কিছুমান লোকে এনে কাম কৰে যিবোৰ কাম অতিকে নিন্দা কৰাটো দৰকাৰ দেখিবলৈ পাইছে আপোনালোকে এজন মানুহৰ আধাৰ কাৰ্ড থাকিব পাৰে বা আছে সকলোৰে কেতিয়াও কল্পনা কৰিব নোৱাৰা এনে কিছুমান ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যত এখন আধাৰ কাৰ্ড এটা কুকুৰ দেখিবলৈ পাইছে আপোনালোকে কুকুৰটোৰ নাম টমি জেছপাল দিয়া হৈছে কিয়নো সোশ্যাল মিডিয়াত অতি সোনকালে ভাইৰেল হোৱাৰ বাবে তেওঁলোকে এনে কিছুমান কাণ্ড কৰে প্ৰশাসনে ইয়াৰ ওপৰত তদন্ত চলাই আছে ভিডিঅ'টোত লক্ষ্য কৰিব পাৰে যে এটা কুকুৰৰ ফটো লগাই এখন আধাৰ কাৰ্ড বনাই এজন লোকে ভাইৰেল হোৱাৰ বাবে অতি সহজতে তেওঁ ভাইৰেল হোৱাৰ বাবে এই কামটো কৰে দেখিবলৈ পাইছে আপোনালোকে এখন আধাৰ কাৰ্ডত কেতিয়াও সম্ভৱ হৈ নুঠে এটা কুকুৰৰ আধাৰ কাৰ্ড বনিব পাৰে মানুহৰ সলনি ভিডিঅ'টো যদি চাই ভাল লাগিছে সঁচাকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব